তোমার তো নিকলে কি হয়ে গেল দুনিয়ার তো হগুন গাথা লাগি গেল গোটাই এই দেখছি না একদম দুনিয়ার হগুন গাথা লাগি গেল গোটাই বহুত আছে না হগুন গাথা বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল ধ্ৰুৱজ্যোতি ব্লগছ আজি মানে মই ক'ত আইছোঁ জানে নাই এই হঠাৎ ৰায়পুৰ আহি গ'লোঁ আহোঁতে বাৰু মানে চৰ্টত ল'ব নোৱাৰিলোঁ কাৰণ কি আজি তামাম বৰষুণ দিছিল ৰাতিপুৱাৰ পৰাই সেইটোৰ কাৰণে মানে আহোঁতে চৰ্টত লোৱা নহ'ল গতিকে আজি আপোনালোকক হঠাৎ এটা ছাৰপ্ৰাইজ দিওঁ আৰু মই ক'ত আইছোঁ আপোনালোকে এতিয়া চাই লওক দেখি আছোঁ আপোনালোকক মই আহি পাই গ'লোঁ তাৰমানে তো এতিয়া মানে মই একদম ভিতৰত যাব লাগে আহি কিনে পাই গৈছোঁ চাই লওক এইফালে চেনিটাইজটো প্ৰথমতে কৰি লওঁ কাৰণ কৰোণাৰ কথা হয়নে বাছ ধুনীয়া কেনেকুৱা খবৰ জ্ঞানদীপ আজি তাৰমানে হঠাৎ আহি গ'লোঁ জ্ঞানদীপত তাকে তো এতিয়া এই ভিতৰত যাওঁ এইটোৱে আপোনালোকৰ মানে জ্ঞানদীপহঁতৰ ঘৰ চাই লওক জ্ঞানদীপে ইয়াতেই ভিডিঅ' বনাই থাকে আপোনালোকে দেখাই পায় ধুনীয়াকৈ আৰু জ্ঞানদীপ এখন তোমাৰ চাইকেল নেকি বা চলাই থাকা না তামান বা তুমি মই বহি লওঁ ৰ'বা ভিতৰত খবৰ কেনে তামাম ভাল না একদম বেয়া বলা তো মই ভিতৰত সোমাই আহিলোঁ জ্ঞানদীপহঁতৰ ঘৰৰ এইফালে জ্ঞানদীপ বাছ বহি লওঁ ফাৰ্ষ্ট টাইম আপোনালোকতো ধুনীয়াকৈ দেখি আছোঁ মই চাই থাকক ভিডিঅ'টো কণ্টিনিউ কৰি থাকক কেনেকুৱা খবৰ জ্ঞানদীপ বা তোমাৰ ভিডিঅ' মই পুৰা চাই থাকোঁ একদম তো এতিয়া জ্ঞানদীপৰ লগত মই ধুনীয়াকৈ কথা পাতিম ৰ'বা তোমাৰ কাৰণে মই বস্তু এটা আনিছোঁ আৰু জ্ঞানদীপৰ কাৰণে মই বস্তু এটা লৈ আহিছোঁ বহুত মৰম লাগে দক বহুত মৰম লাগে চাই লওক ইমান তাৰমানে এক্টিভ আমি মানে আন্দাজতে লৈ আহিছোঁ জ্ঞানদীপক কি কেনেকুৱা বা হয় নিশ্চয় হ'ব কিজানি মানে কাপোৰ একযোৰ লৈ আহিলোঁ বহুত মৰম লগা ল'ৰা ফুলিব পৰা নাই নেকি কেনে লাগছে কালাৰটো তুমি মানে পুৰা কমফু কৰি থাকো না সেইটোৰ কাৰণে অলপমান আৰ্মি কালাৰ লৈ আহিছোঁ এইটো এটা স্পৰ্টিং খবৰ কেনে তো এইটোই আমাৰ সৰু মৰম লগা জ্ঞানদীপ আপোনালোকে নিশ্চয় চাই থাকে জ্ঞানদীপৰ চেনেলটো চবে চিনি পায় জ্ঞানদীপক তুমি কোন ক্লাছত পঢ়া এতিয়া মই ক্লাস 1 ৰ পৰা 2 পালো ক্লাস 1 ৰ পৰা 2 পালা আৰু কাৰাটে চলি আছে নে কাৰাটে নে কমফু তোমাৰ এটো কাৰাটে ন কাৰাটে মেডেল সেটেলটো বহুত পাইছা চাগে বহুত পাইছো দেখাই দিছ না মই সিলভাৰ প্লে বটন তুমি সিলভাৰ প্লে বটনখন যে পালা মানে তোমাৰ কিমান দিনত 1 লাখ সাবস্ক্ৰাইবাৰ কমপ্লিট হৈছিল মোৰ 10 দিনত 10 দিনত এসপ্তাহত মানে 7 দিনত ভাবিছা মানে কিমান এক্টিভ ল'ৰাজন 7 দিনত আপোনাৰ সিলভাৰ প্লে বটন পোৱাৰ সক্ষম হৈ গৈছে 7 দিনত আপোনাৰ 1 লাখ সাবস্ক্ৰাইবাৰ কমপ্লিট কৰিছে এই জ্ঞানদীপে বহুত ভাল লাগছে দিয়া কিন্তু ডিম্পুদা আহি থাকে না ডিম্পুদা আহি থাকে বাকি সাৱধান হৈ আছ না কৰোণা ভাইৰাছৰ কাৰণে গোটেইখিনি দেখি দিয়া ৰ'বা এই আমি এতিয়া জ্ঞানদীপৰ এই মেটেলবিলাক চাম কৈ দিয়া কোনটো কি মানে অলপমান চাপন ন এইটো বাবে মানে উঠি লৈছে ওপৰত চাৰিটা ব্ৰঞ্জ আছে গোল্ড মেডেল ডাবল গোল্ড বাহ দেখছি একেলগে এই এটা গোল্ড মেডেল পুৰা ডাবল গোল্ড আৰু তোমাৰ চিলভাৰখন একবাৰ চাই লওঁ ৰ'বা তোমাক দাঙি দিব লাগিব অলপমান দাঙি দিছোঁ
আহি গেছি একদম এখন চাই লওক জ্ঞানদীপৰ চিলভাৰ প্লে বটন একদম লেখাই আছে ইয়াতে জ্ঞানদীপ ব্লগছ সেই দোষটো 1 লাখ ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাৰ কাৰণে দি দিছি একদম তোমাৰ কেনাই ফুৰ্তি লাগছি না এখন কোৱাৰ লগে লগে তামাম ফুৰ্তি লাগছি না এতিয়া গোল প্লে বটনটো পাব লাগিব জলদি জলদি গোল প্লে বটন পাব লাগিব আপোনালোকে এনেকৈ আশীৰ্বাদ দি দিব তেতিয়া মই পাম গোল্ডেন প্লে বটন বঢ়িয়া গতিকে গোল চিলভাৰ প্লে বটন এখন আপোনালোকৰ কাৰণে বহুত মানে একদম জ্ঞানদীপে কম দিনত পোৱাৰ কাৰণে সক্ষম হৈছে আৰু ল'ৰাজন বহুত মৰম লগা গতিকে আপোনালোকে ইয়াক অতি সোনকালে যাতে মিলিয়ন ছাবস্ক্ৰাইবাৰ হয় জ্ঞানদীপ তাৰ বাবে আপোনালোকে মৰম চেনেহ পুৰা দি থাকক ইয়াক তুমি কৈ দিয়া গোটেইখিনি মানুহকে আৰু মোক আপোনালোকে এনেকৈ মৰম চেনেহ দি থাকিবা যাতে আৰু মই আগুৱাই পুৰা গোল্ডেন প্লে বটন পাবলৈ সক্ষম অসমবাসী ৰাইজে মোক আৰু এনেকৈ মৰম চেনেহ দি থাকিবা তো জ্ঞানদীপহঁতে মানে এতিয়া চাহ খাব দিলাক গতিকে আমি চাহ খাব লাগে বহুত বস্তু দি দিছ দেখোন জ্ঞানদীপ বাপৰে বাপ কিমান বস্তু দি দিছি চাহকে বেছি বস্তু নিদিয়া নাই আমাৰ মাই বনোৱা কঁঠালৰ আচাৰটো তোমাৰ মাই বনাইছে কঁঠালৰ আচাৰ আৰু আলু ভজা কণী আৰু ৰুটি আৰু লুচি আৰু চাহ আৰু পানী দিছি তো আমি এতিয়া মানে চাহ খাব লাগে প্ৰথম কি খাওঁ এই প্ৰথমতে কঁঠালৰ আচাৰটো আগে টেষ্ট কৰোঁ ৰ'ব কেনে লাগছি তাৰে পাছত বাকীবিলাক বস্তু খাম এইটো বোলে পুৰা ঘৰত বনাইছে কঁঠালৰ আচাৰটো তোমাৰ মাই বনাইছি ন বা বঢ়িয়া হৈছে দিয়ক দেখাত তামাম লাগছি ধুনীয়া আছে একদম বহুত ভাল লাগছি দিয়া তে আমি এতিয়া চাহ খাই লওঁ আপোনালোকে অলপ টাইম ৰখক তাৰে পাছত যে আমি জ্ঞানদীপৰ প্ৰেক্টিচ চাব যাম আৰু বন্ধু জ্ঞানদীপৰ মানে এইটো অল অসমৰ ভিতৰত বেষ্ট প্লেয়াৰ হৈছিল তাৰ বাবে এই ট্ৰফিটো পাইছে দেখছি এইটো চাই লওক কি ধুনীয়াকৈ ইয়াতে লিখি দিছি বেষ্ট প্লেয়াৰ বইজ এইটো পাপাৰ দিনা তোমাৰ কেনে ফূৰ্তি লাগিছিল মজা মোৰ মাত ফাটি গৈছিল নাচিছো আমি পুৰা নাচিছো বাহ তামাম ফূৰ্তি পাইছি বঢ়িয়া দা ইয়াক আশীৰ্বাদ কৰক সকলোৱে আৰু যাতে ই আগুৱাই যাব পাৰে আৰু এতিয়া আমি জ্ঞানদীপৰ কিছুমান শ্বট চাম কম ফুট দেখাবা না এতিয়া জ্ঞানদীপ একদম পুৰা ৰেডি কিক দেখাৰ কাৰণে তুমি মোক কি দেখাবা কৈ দিয়া নামকেইটা নামকেইটা এখন ভৰি পুৰা এনেকৈ ধৰি দিম তাৰপিছত যায় আৰু ৰামফালি দেখাবা তাৰপিছত এনেকৈ ভৰণ ফালি দেখাম আৰু তাৰে পাছত কেইটামান কিক মাৰি দেখাবা বাহ কি ইজি ফালি দিলে হা বাহ দেখছি বন্ধু কালকে কি আউগেও আহিবা পাৰো বাহ এটা ফাৰ্ষ্ট চাই ল'লা Wow! Nice. Tarik shot. Wah, দেখছি বন্ধু একদম ভৰি মাথাত লগাই দিছি হে Wow! Wow! এইটো কি কি বুলি কয় এইবাৰ আমি জ্ঞানদীপৰ এটা ফ্লাইং কিক চাম দিয়া এবাৰ জ্ঞানদীপৰ লগত ময়ো প্ৰেক্টিচ কৰি চাওঁ মোক কি শিকাবা কোৱা এতিয়া প্ৰথমতে কি কৰিব লাগিব Paling dia boy. Yang kata ente. Dua kali. Sini parah. Nasi dulu nah. Andoru boy. Tumi এখানে মানুষ ইনকাম হইছে। ওগুলো বই দিবা লাগবো। বাপরে হারা চিনি যাব নরদ। এতিয়া ৰবা তোমাক যদি মই এটা এটেক কৰো তুমি মোক কি সিস্টেমত মাৰিবা ধৰিলা এবাগে আহি আছো তোমাক ধৰিলা তোমাক মই এনাই মাৰিবা খুজিলো এই সিস্টেমত ৰবা বাহ তাহলে মই যদি তোমাক এনে কি কেটা মাৰো প্ৰথমতে কি দি লব লাগে কিবা কমফুৰ এটা হেৰি কৰিব লাগে নহয় এটো দেই ন ইনকে মাৰি এই তুমি কিক মাৰি ফেলাব পাৰা তুমি কিকটো ফেলে দি উৰা মছিয়া মাৰো তেতিয়াহ'লে আমি এতিয়া একবাৰ তোমাক একবাৰ কিক মাৰিম তুমি সেভ দি দিবা
বাহ তাৰমানে মোৰ ভৰিখন লগালে চাইড কৰি কি মুখ মাৰি দিবা আৰু তুমি ভৰিখন ধৰি ইনকে সোমাই ফেৰি দিব কৰি বহুত ভাল লাগছি তো এইজনে জ্ঞানদীপ চাই লওক ইমান সৰু বাচ্চা মৰম লগা কিন্তু মানে কি একদম কমফুট পুৰা নাম্বাৰ 1 একবাৰ নমস্কাৰ দি দিয়া চবকে নমস্কাৰ বাহ তো এতিয়া মানে আমি যাম দাদা আৰু মই যাম আমাৰ নামঘৰত ফিল্ডত বলক গতিকে আমি এতিয়া নামঘৰৰ ফিল্ডত যাম ন আমি এতিয়া নামঘৰৰ ফিল্ডত যাই আছো মানে ওচৰতে এটা ধুনীয়া নামঘৰ এটা আছে জ্ঞানদীপ হেতৰ গতিকে একবাৰ নামঘৰটো চাই আহো আৰু বকাইছে আজি তাৰ মানে পাপা নিচিনা হৈছে না তামাম বোকা আছে নেকি পানীৰ কাৰণে তামাম বকা মানে ইমান এইটোই ন নামঘৰ বা ৰ'ব আপোনালোকক ধুনীয়াকৈ দেখি আছো নামঘৰ এই দেখছি না বহুত ধুনীয়া লাগে দিয়ক ভিতৰত সোমাই চাওঁ একবাৰ চাই কিনে আপোনালোকক দেখি আছো ধুনীয়াকৈ পৰিৱেশবিলাক গোটেই গেটখন আগে খুলি দিব লাগিব ন ৰ'বা তুমি নৰবা মই খুলি দিওঁ ৰ'বা আহিলো নামঘৰৰ ফিল্ডত এই চাই লওক নামঘৰৰ ফিল্ডটো জ্ঞানদীপ যাই আছে আগে আগে এতিয়া আমি চাৰিওফালৰ পৰিৱেশ দেখি আছো আপোনালোকক বহুত ধুনীয়া পৰিৱেশ হয় নামঘৰৰ পৰিৱেশটো দেখি আছো আপোনালোকক ধুনীয়াকৈ এইটো কি নামঘৰ হয় জ্ঞানদীপ মেইনলি শিৱ নামঘৰ শিৱ নামঘৰ ন এতিয়া এটা ধুনীয়াকৈ সেৱা কৰি লওঁ তেতিয়াহ'লে জয় শিৱ বাবা বাছ আমি সেৱা চেৱা কৰি ল'লো এতিয়া ভিতৰত নাযাওঁ বাৰু কাৰণ কি চাহ তাহ খাই ল'লো যাতে ন এতিয়া নাযাওঁ এই চাহ তাহ খাই লৈছোঁ ন মন্দিৰত খালী পেটেহি আহিব লাগে ন এইটো চাই লওক শিৱ মূৰ্তি হয় বহুত ধুনীয়া লাগছে দিয়ক মূৰ্তিটো আৰু চাৰি মানে এতিয়া গেটখন বন্ধ পুৰা একদম তালা মাৰাই আছে গতিকে এতিয়া যাব নোৱাৰোঁ আমি আৰু এই মন্দিৰটোৰ চাৰিওফালৰ পৰিৱেশটো চাই লওক ধুনীয়া লাগছে দিয়ক দেখছি না পৰিৱেশটো বহুত ভাল লাগছে একদম আৰু পিছফালে কি আছে জ্ঞানদীপ ইয়াৰ পৰা পানী যায় নেকি বা তাতে মানে ভৰি চৰি ধোৱা চিষ্টেম আছে এই চাই লওক এই একদম ভৰি চৰি ধোৱা চিষ্টেম কৰি থৈ দিছে ইয়াতে পানীটো একদম ফিনফিনীয়া পানী নেকি ভৰি ধুব নদী খাব পাৰি ভৰি ধুব পাৰি হাত ধুব পাৰি কোনোবা যদি পানীৰ প্ৰব্লেম হয় ইয়াতে আহিফালে লৈ যায় মানে এই পানীটো যি দিছে তাৰমানে এইটো তাৰমানে একদম ধুনীয়া একদম বৰিং পানী হয় তাৰমানে ইয়াৰে কাৰোবাৰ যদি কিবা দমকল চমকল বেয়া হয় বা কিবা হেৰি হয় ইয়াৰ পৰাই পানী লৈ যায় খোৱা পানী ইয়াৰ পৰাই আহিফালে লৈ যায় বা বহুত ভাল কাম কৰিছে কিন্তু এইটো এই গাঁওখনৰ কাৰণে আৰু মন্দিৰটোৰ পৰিৱেশটো বহুত ধুনীয়া পৰিৱেশ তো আমাৰ মন্দিৰৰ পৰিৱেশটো মানে চোৱা হৈ গ'ল গতিকে এতিয়া যাব লাগে ইয়াৰ পৰাই পুখুৰীও আছে নেকি পুখুৰীটো একবাৰ চাওঁ ব'লা একবাৰ পুখুৰী এটা চাইডত তাৰমানে ধুনীয়া পুখুৰী এটাও আছে গতিকে পুখুৰীটোও দেখি দিছোঁ ৰ'ব একবাৰ ভিতৰৰ পৰা মাৰা আছে নেকি ৰ'বা তুমি নৰবা কিজানি ৰ'বা মই খুলি দিছোঁ ব'লা এতিয়া ধুনীয়া পুখুৰী এইটো পুখুৰী চাই লওক আমাৰ পুখুৰীটো মানে চাফা কৰলা পুখুৰীটো মানে আগতে লেতেৰা আছিল নেকি অলপ লেতেৰা আছিল থকা সেইকাৰণে পুৰা চাফ চিকুণ কৰিলে আমাৰ পুখুৰীটো একদম ধুনীয়াকৈ চাফা কৰি দিছে একদম পানী বাৰিষা পুৰা একদম একেলগে ওপৰত গেলি উঠি আহে ন জ্ঞানদীপ মানে সেইখন মানক গেলি আহে এতিয়া মানে সিমান পানী বৰষুণ জনাই না সেইটোৰ কাৰণে মানে পানী সিমান হোৱা নাই ভৰি চৰি ধুব পাৰি পুখুৰীটোত একবাৰ ভৰি ধুই যাওঁ না কি একবাৰ ধুনীয়াকৈ ভৰি ধুই যাওঁ আমি কৃষ্ণ 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 সুধা ভৰি ভৰি ধুব লাগে ইয়াতে বাছ আমি পুখুৰীটোত পুৰা ধুনীয়াকৈ ভৰি চৰি ধুই ল'লোঁ অলপ মুখো ধুই যাওঁ ন মাছ আছে নে
তামাম মাছ আছে নেকি? এতিয়া মানে মই দাদা ইমান বুবুটো কৰাইছে বৰষুণত তিতি তিতি কাৰণে দাদাই মোৰ খাবলৈ বাবে দাদাক আহিবৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু বিহুৰ বতৰ নে সেইকাৰণে কি দিম আৰু এখন গামোচাকে দিলোঁ বিহু যিহেতু দিয়া বহুত ভাল লাগিল বাৰু তুমি বটকে বহুত সৰু গতিকে তুমিও আগুৱাই যোৱাত সহায় কৰা নহয় তুমি 12 গোপাল হয় সেইকাৰণে সেৱা কৰিব লাগিব তোমাক হয়নে নহয় তুমি 12 গোপাল গতিকে বহুত ভাল লাগিল বাৰু তই এতিয়া যাই থাকিব লাগে তো বন্ধু আমি এতিয়া মানে ভিডিঅ'টো সমাপ্ত কৰিব লাগে মানে কাৰফিউৰ কথা না নহ'লে পুলিচৰ কুপ খাব লাগিব দেৰি হ'লে গতিকে সোনকালে যাব লাগে তো গোটেই জ্ঞানদীপ হতৰ পৰিৱেশটো দেখাই দিলোঁ তো জ্ঞানদীপ কেনাই লাগিল একদম মজা লাগিল দাদাই কাৰণে বহুত ধন্যবাদ আৰু সোনকালে মোৰ 1 মিলিয়ন কৰি দিয়ক আৰু মোৰ দৰে যেনেকৈ মোক এসপ্তাহ 1 লাখ কৰিলে সেনেকৈ দাদাকো কৰি দিয়ক 1 লাখ সোনকালে মোকো 1 লাখ কৰি দিয়ক নেকি সোনকালে আৰু তোমাক অতি সোনকালে জ্ঞানদীপক পুৰা মিলিয়ন কৰি দিয়ক যাতে জ্ঞানদীপক একদম আগুৱাই যোৱাত সহায় কৰক আৰু আপোনালোকে তো আজিতে আমি ভিডিঅ'টো মানে ইয়াতে সমাপ্ত কৰিব লাগিল গতিকে পিছত আৰু আহিম যিহেতু আজি টাইম বহুত কম সেইটোৰ কাৰণে আজি সিমান টাইম মানে থাকিব নোৱাৰিলোঁ আৰু তো বহুত ভাল লাগিল তোমাক লগ পাইও মোক লগ পাই কেনে লাগছি তোমাৰ একদম মজা 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 নেকি এইখিনি খাম আৰু হেৰটো আজি ভিডিঅ'টো ভাল লাগে লাইক কৰক শ্বেয়াৰ কৰক লগতে সাবস্ক্ৰাইব কৰক তো বাই বাই বন্ধু